নমস্কাৰ স্বাগতম জনাইছো অন্যটা ভিডিওলৈ আজি এটা নতুন এপ্লিকেশন লৈ আইছো যেটো এপ্লিকেশনত আপুনি 12টা কইন ডেইলি পাব মাইনিং কৰিব পাৰিব 12টা কইন যিকোনো এপ্লিকেশন আপোনাৰ নতুন অৱস্থাত কি হয় আপোনাৰ মাইনিং টু স্পিড হয় কইন কালেক্ট জাদা কৰিব বেছি কৰিব পাৰিব ঠিক আছে আপুনি কইনছ খিনি বেছি কালেক্ট কৰিব পাৰিব সেইকাৰণে ষ্টাৰ্টিংতে আপোনালোকে যিকোনো এপ মাইনিং এপে হওক বা যিকোনো ক্ষেত্ৰতে ষ্টাৰ্টিংতে আপোনালোকে জয়েন কৰাটো উচিত আৰু ইয়াতে মই জিমেইলটো দি দিছো ইয়াতে মই জিমেইলটো এতিয়া দি দিছো আপোনালোকে ইয়াত আপুনি জিমেইলটো দিব নিজৰ ইয়াৰ পিছত আপোনাৰ ইনভিটেশন কোডটো এনেকৈ থাকিবলৈ দিব মই লিংকটো আপোনাৰ ডেসক্ৰিপচনত আৰু হোৱাটছএপৰ গ্ৰুপত বা টেলিগ্ৰাম গ্ৰুপত মই দি দিম আৰু আপোনালোকে ইয়াত এটা ইনপুট পাসওয়ার্ড আৰু কনফার্ম পাসওয়ার্ড দি দিব মই পাসওয়ার্ড দুটা জলদি দি দিছো ঠিক আছে মই ইমেইল আৰু পাসওয়ার্ডটো দি দিলো ইয়াৰ পিছত আপোনাৰ তলত যেটো ৰেজিষ্টাৰ অপচন আছে তাত ক্লিক কৰিব ইয়াৰ পিছত আপুনি ওকে ক্লিক কৰিব ওকে ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস দেখাই দিব ঠিক আছে এটো সেভ কৰি লৈছো ইয়াৰ পিছত আপুনি এটো যেটো ইয়াতে এটা কিভা নেটৱৰ্ক এটো হৈছে কিভা নেটৱৰ্কৰ এটা ইমেইল আছে অফিচিয়ালি এই অফিচিয়ালি ইমেইলটোত আপোনাৰ যেটো ইমেইল দিছে সেই ইমেইলটো দ্বাৰা এটা ইমেইল ভেৰিফিকেশন পঠাব লাগিব মই কেনেকৈ পঠাব লাগে সেইটো মই দেখাই গৈ আছো আপোনালোকে চাই থাকিব মই ইয়াত ক্লিক কৰিলো এটো কপি কৰিলো ইয়াত কপি অপচন অহা নাই বাৰু মই এটো এনেকৈ মই ইমেইলত পঠাই দিও ঠিক আছে মই ইমেইলটো উলিয়াই লৈছো জিমেইল বক্সটো আপুনি উলিয়াই লব জিমেইল বক্সটো উলিয়াৰ পিছত আপোনাৰ যেটো ইমেইল আছে এক মিনিট জিমেইল বক্সটো উলিয়াৰ পিছত আপোনাৰ যেটো ইমেইল কানেক্ট হৈ আছে সেই ইমেইলটোৰ দ্বাৰাহে আপুনি পঠাব কিন্তু আপুনি যেটো ৰেজিষ্টাৰ কৰাৰ সময়ত ইমেইল দিব জিমেইল দিব সেই জিমেইলৰ দ্বাৰাহে আপোনাৰ পঠাব লাগিব তেতিয়াহে আপোনাৰ একাউণ্টটো ভেৰিফাই হ'ব ঠিক আছে ইয়াৰ পিছত আপুনি কম্পোজত ক্লিক কৰিব কম্পোজত ক্লিক কৰাৰ পিছত আপোনাৰ ওপৰত যেটো ফৰ্মত থাকিব ফৰ্মত ওপৰত আপোনাৰ যেটো ইমেইল ৰেজিষ্টাৰ কৰাৰ সময়ত দিছিলে সেই ইমেইলটো আপোনাৰ শো কৰিব আৰু মই ইয়াৰ ইমেইলটো চাই লৈছো যেটো অফিচিয়ালি ইমেইলত পঠাব লাগে verify@kivanet.com verify just a second verify kivanet.com verify kivanet.com ইয়াত আপুনি এই ইমেইলটোত পঠাব লাগিব সাবজেক্টত লিখিব লাগিব আপুনি এক মিনিট ইয়াত আপুনি এটা জিমেইলৰ পৰা এটা ভেৰিফিকেশনৰ কাৰণে পঠাব লাগিব আপুনি যেটো ৰেজিষ্টাৰ কৰাৰ সময়ত ইমেইলটো দিব সেই ইমেইলটোৰ দ্বাৰা এটা ইমেইল পঠাব লাগিব ভেৰিফাই কৰিবৰ কাৰণে ঠিক আছে verify@kivanet.com ইয়াত আপুনি পঠাব লাগিব সাবজেক্টত লিখিব লাগিব আপুনি এক মিনিট ইয়াত আপুনি সাবজেক্টত লিখিব লাগিব একাউন্ট ভেৰিফিকেশন ঠিক আছে ইয়াত লিখিব লাগিব একাউন্ট ভেৰিফিকেশন ঠিক আছে একাউন্ট ভেৰিফিকেশন আৰু কম্পোজত লিখিব লাগিব কম্পোজ ইমেইলত লিখিব লাগিব প্লিজ ভেৰিফাই মাই একাউন্ট ঠিক আছে ঠিক আছে ইয়াতে আপুনি যেটো verify@kivanet.com তাত আপুনি এই ইমেইলটোত আপোনাৰ ইমেইলৰ দ্বাৰা এটা ইমেইল ভেৰিফিকেশন কৰিবৰ কাৰণে পঠাব লাগিব ঠিক আছে মই আপোনাৰ দিলো ইয়াত আপুনি লিখি লব মই জেনেৰেল লিখিছো তেনেদৰে আপুনি লিখি লব একাউন্ট ভেৰিফিকেশন আৰু প্লিজ ভেৰিফাই মাই একাউন্ট ঠিক আছে তেনেকৈ আপুনি লিখি লৈ ইয়াত আপুনি কম্পোজ ওলাব এক মিনিট এটা আপুনি পঠাই লৈ এটা আপুনি ওপৰতে সেন্ড কৰি দিব আৰু ইয়াতে আপুনি এটা লিখিব লাগিব দেখাব লাগিব এটা ইমেজ দি দিব লগতে যিকোনো ইমেজটা দি দিব ধৰিলক মই কিভা নেটৱৰ্ক দি দিছো আপুনি ক্ৰমত গৈ কিভা নেটৱৰ্ক ডাউনলোড কৰি লব কিভা নেটৱৰ্ক মই যেটো হেৰি হয় লোগো হয় সেই লোগোটোকে মই দি দিছো ঠিক আছে মই এটো ডাউনলোড কৰি আপুনিও এনেকৈ দি দিব আপোনালোকো এনেকৈ kiva.net এটো আপুনি ডাউনলোড কৰি দি দিব এক মিনিট এটো ক্ৰপ কৰি আপুনি দি দিব ঠিক আছে দিলেও দিব বেলেগ এটা দিলেও একো দিগদাৰ নাই ক্ৰপ কৰি এটো দিব পাৰে বা বেলেগ এটা কিবা প্ৰফাইল পিকচাৰ দি দিব পাৰে নিজৰ কথা কিন্তু এটো দিলে বেছি ভাল কাৰণ আমি মাইনিং কৰিছো যেতে ইয়াৰ দ্বাৰা ইয়াতে আমি কৰো ন হেতু কাৰণে এটুকে আপুনি এড্ৰেছ দি দিব ডাউনলোড কৰি লব কিবা নেটৱৰ্ক বুলি তাৰ পিছত আপুনি আহিব ইমেইলত যাব
ইমেইলত গৈ কিনি এটেচ কৰিব ক্লিক কৰিব তাৰপিছত যেটো আপোনাৰ প্ৰফাইল মানে যেটো এতিয়া ডাউনলোড কৰিছিলো হেতু আপুনি টেপ কৰিব ঠিক আছে ওপেন কৰিব তাৰপিছত ইয়াত আপুনি চাই ল'ব এবাৰ কেনেকৈ মই লিখিছো আৰু কেনেকৈ পঠাইছো ঠিক আছে ইয়াত আপুনি ওপৰত যেটো কোণা আছে তাত আপুনি সেন্ড কৰি দিব ঠিক আছে সেন্ড কৰাৰ পিছত আপুনি ইয়াতে আকৌ লগইন কৰিবলৈ আহিব ঠিক আছে ইয়াত আপুনি লগইন কৰিবলৈ আহিব Gmail to send কৰাৰ পিছত আকৌ আপুনি register option লৈ আহিব register option লৈ গৈ আপুনি ইয়াত দেখা পাব browser web access ঠিক আছে ইয়াতে ক্লিক কৰিব browser web access ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আপোনাৰ যেটো ইমেইল এড্ৰেছ দিছিলে সেই ইমেইলটো দি দিব মই অলৰেডি দিয়া আছিল আৰু সেভ কৰি লৈছিলো কাৰণে অলৰেডি সেভ হৈ আহিছে পাসওয়াৰ্ডটো ঠিক আছে ইয়াৰ পিছত আপুনি লগইনত ক্লিক কৰিব লগইনত ক্লিক কৰাৰ পিছত আপোনাৰ অটোমেটিক ইয়াত ওয়েবসাইটত মাইনিং হৈ থাকিব আৰু এটো যেটো তলত গ্ৰীন কালাৰ আছে কে বুলি কিবা নেট তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এয়া মই দেখিছে মাইনিং হৈ গল আৰু আপোনাৰ মোৰ 12 প্লাস কইন আহিব মাইনিং ডেইলি 12 কইন আহিব আপোনাৰ ডেইলি আহিব 24 আৱাৰ্ছৰ পাছত আকৌ মাইনিং কৰিব লাগিব ট্যাপ কৰিব লাগিব ওয়েবসাইটত গৈ এতিয়ালৈকে এপটো অহা নাই আহিলে আপোনালোকে এপত কৰিব পাৰিব বৰ্তমান এতিয়া ওয়েবসাইটত আপোনালোকে মাইনিং কৰি থাকক ঠিক আছে জাস্ট মই জেনেদৰে কৈছো তেনেদৰে আপোনালোকে স্টেপ বাই স্টেপ কৰক বাকিখিনি কাম হৈ যাব স্টেপ বাই স্টেপ কামখিনি কৰক কোনো দিগদাৰ নাথাকিব তেতিয়া আৰু এপটো যেতিয়া আহিব মই আপোনালোকক আপডেট কৰিম ঠিক তেনেদৰে এপটোত আপোনালোকে ৰেজিষ্টাৰ কৰিব নালাগে তেতিয়া জাস্ট ৰেজিষ্টাৰ অলৰেডি কৰা আছে এতিয়া মাইনিংটো ওয়েবসাইটত হৈ আছে আৰু তেতিয়া আপুনি এপ্লিকেশনত জাস্ট লগইন কৰি মাইনিং কৰিব পাৰিব ঠিক আছে আৰু এটো ভাল চান্স আছে আপোনাৰ পাই নেটৱৰ্কৰ দৰে যেনেকৈ পাই নেটৱৰ্কে প্ৰথম ষ্টাৰ্টিংত কিমানকে দিছিলে জানে এটা কইন আপোনাৰ এদিনত আপোনাৰ 5-10 টাকে কইনছ আহিছিলে আৰু ইয়াত আপোনাৰ 2 বিলিয়ন সাপ্লাই আছে 2 বিলিয়ন মানে আপোনাৰ বহুত কম সাপ্লাই ক্ৰিপ্টোকাৰেন্সিত ঠিক আছে কইনছত মানে 2 বিলিয়ন মানে বহুত কম 2 বিলিয়ন মানে বহুত কম কইনছ আছে হেতু কাৰণে এটো প্ৰাইসটো $5 $10 ষ্টাৰ্টিংতে হ'ব পাৰে আৰু এতিয়া বৰ্তমান ইনক্ৰিজ হৈ আছে কাৰণে পাই নেটৱৰ্কৰ দৰে যেনেকৈ ফাস্ট হৈ আছে এতিয়া স্লো হৈ গল আপুনি পাই নেটৱৰ্ক এতিয়া যদি কৰিবলৈ যায় বহুত কম কইনছ পাব মানে মান্থলি আপোনাৰ 3-4টা কইনছ আহিব আগতে ডেইলি 10টা কইনছ আহে 3-4টা হলো কমসে কম আহিবই আগতে কিন্তু এতিয়া আপোনাৰ কিবা নেটৱৰ্কত আপোনাৰ কি দিছে ডেইলি 12টা কইনছ দিছে ঠিক আছে ডেইলি 12টা কইন বহুত আমাৰ কাৰণে আৰু 1 ইয়াৰ পিছত যদি এটো লঞ্চ হৈ যায় তেতিয়া আপোনাৰ ভালেমান মোটা পইচা এটা আহিব আৰু বাকি স্টেপ বাই স্টেপ কৰক বিশেষ একো নাই কৰিবলগীয়া যদি আপডেট আহে মই আপডেটখিনি আপোনাৰ ইউটিউব চেনেলত দিম আৰু মোৰ হোৱাটসএপ গ্ৰুপত টেলিগ্ৰাম গ্ৰুপত মই দি থাকিম আৰু মোৰ এই লিংকৰ দ্বাৰা আপোনালোকে জয়েন কৰিব পাৰিব আৰু যিকোনো যদি আপডেট আহে মই ইউটিউব চেনেলতে জনাও আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব আজিলে ভিডিওটো ইমানতে সামৰণি মাৰিলো থ্যাংক ইউ জয় আই অসম